নমস্কাৰ, আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত অইল পেষ্টেলৰ কিছুমান টিপছ শিকাবলৈ চেষ্টা কৰিম। যদি ভাল লাগে ভিডিঅ'টো শেষলৈকে চাই থাকক। ৰংটো কৰোঁতে এটা কথা মনত কৰিব লাগে যে আমি বগা এৰিয়া হোৱাইট এৰিয়াটো থৈ যাব নালাগে। আমি গোটেইখিনি ধুনীয়াকৈ এটা ছাইডৰ পৰা কৰি যাব লাগে আৰু সমান প্ৰেছাৰ ইউজ কৰি পিনি কৰিব লাগে। আমাৰ যেন ষ্ট্ৰকবোৰ কোনেও দেখা নাপায়। আমি কেনেকৈ এতিয়া ব্লেণ্ড কৰিম মানে মিক্স কৰিম তোমালোকক দেখাইছোঁ। এয়া দেখিছা, প্ৰথমতে আমি ডাঠ নীলাটো এটা লেভেলত মাৰি ল'লোঁ। প্ৰথমে ডাঠৰ পৰা পাতলালৈ কৰিলোঁ, তাৰপিছত ডাঠ নীলাৰ পৰা পাতল নীলাটো ল'লোঁ। পাতল নীলাটো ডাঠৰ পৰা পাতলাকৈ টানিলোঁ। এতিয়া হোৱাইটটোৱে এইটো ব্লেণ্ড কৰি দিম। এতিয়া তোমালোকে দেখিছা আমাৰ ষ্ট্ৰকবোৰ ভালদৰে ধৰিব পৰা নাই, মিহিকৈ হৈ গৈছে, স্মুথ হৈ গৈছে। অইল পেষ্টেলত আমাৰ এই স্মুথটো লাগিব। এতিয়া আকৌ দেখিছা সেউজীয়াটো ল'লোঁ গ্ৰীণটো। এতিয়া যদি ছাৰ্ফেচ এখনত কৰিবলৈ হয় প্ৰথমতে আমি কেনেকৈ ল'লোঁ দেখিছা, ডাঠ কৰিলোঁ, তাৰপিছত পাতল সেউজীয়া তাক ব্লেণ্ড কৰিলোঁ। এতিয়া ডাঠৰ পৰা পাতলা কৰি আনি আছোঁ, আমি য়েল্ল'টোৱে তাক ব্লেণ্ড কৰি দিম। ব্লেণ্ড কৰি দিলোঁ। তোমালোকে এতিয়া দেখিলা যে মই কেনেকৈ ডাঠৰ পৰা পাতললৈ মিহিকৈ কৰি আনিলোঁ। তোমালোকে প্ৰত্যেকখন ছবিতে এনেকৈ কৰিব লাগিব, প্ৰত্যেকটো বস্তুতে ৰং এনেকৈ কৰিব লাগিব। অইল পেষ্টেল এনেকৈ কৰে। তোমালোকে এটা কথা মনত ৰাখিবা যে এতিয়া এই যিটো মই ডাৰ্ককৈ দিলোঁ, সেউজীয়াটো ডাৰ্ককৈ দিলোঁ, তোমালোকে পোনেই এনেদৰে ডাৰ্ককৈ কৰি নিদিবা। এতিয়া চাবা, যদি মই এইটো ডাৰ্ক কৰি দিওঁ, আকৌ তাত সেউজীয়াটো মই দি দিওঁ, আকৌ হালধীয়াটো মই তাত দি দিওঁ, তেতিয়া কি হ'ব, ষ্ট্ৰকটো বেলেগ বেলেগ এটা গতে লাগিব। এইটো এটা বেলেগ, এইটো এটা বেলেগ, আৰু এই হালধীয়া এটা বেলেগ এটা ষ্ট্ৰক গতে লাগিব। কিন্তু মই আগৰ ছবিটোত আগৰ ৰং কৰাটোত কেনেকৈ কৰিছোঁ, এইটো মিহি হৈ গৈছে, বস্তুটো ডাঠৰ পৰা পাতল হৈ গৈছে। এনেদৰে তোমালোকে কৰিব লাগিব। ইয়াত আমি এতিয়া তিনিটা ৰং ইউজ কৰিলোঁ, গ্ৰীণ, লাইট গ্ৰীণ আৰু য়েল্ল'। এতিয়া আমি ডাঠৰ পৰা পাতলকৈ ৰংটো কৰি লৈ আনিলোঁ। এতিয়া আমি জানিম যে কোনটো কৰিব লাগিব, এইটো কৰিব নালাগে আৰু এইটো কৰিব লাগিব। আচলতে অইল পেষ্টেল কালাৰটো মিক্সিং কৰিলে বেছি ভাল দেখা হয়। এতিয়া তোমালোকক মই এটা ৰং মিক্স কৰি দেখাম। ইয়াৰ পৰা ৰং এডাল ল'ম, এইডাল ল'লোঁ, এডাল ল'লোঁ, এইডাল ল'লোঁ আৰু বগা ৰংটো ল'লোঁ। এই চাৰিডাল ৰং লৈ এই ভালকৈ তোমালোকে এতিয়া চাই ল'ম। মই মিলাই লৈছোঁ ৰংকেইডাল ডাঠৰ পৰা পাতললৈ। ডাঠৰ পৰা পাতললৈ মই মিলাই ল'ম প্ৰথমতে ৰংকেইটা। তোমালোকে ভালদৰে দেখিছা এই চাৰিডাল ৰং। এই চাৰিডাল ৰং এতিয়া মই মিক্স কৰিম। কেনেকৈ মিক্স কৰিম তোমালোকে ভালদৰে চাই যোৱা। প্ৰথমে আমি ডাঠ নীলাটো ল'লোঁ, তাক আমি ধুনীয়াকৈ অলপ প্ৰেছাৰ ইউজ কৰি ডাঠৰ পৰা পাতলা কৰিম। প্ৰথমতে যিডোখৰ আৰম্ভ কৰোঁ সেইডোখৰ ডাঠ হ'ব আৰু লাহেকৈ পাতলা হৈ আহিব, আগত যিদৰে মই দেখাইছিলোঁ। এতিয়া প্ৰথমে ডাঠ নীলাটো লৈ অলপ যিডোখৰত শেষ হ'ব তাক স্মুথ কৰি আমি পাতল কৰি আনিম। এতিয়া আমি তাতকৈ অলপ পাতলাটো ল'লোঁ। এই ৰংটো লৈ আমি তাক ব্লেণ্ড কৰি দিম। ব্লেণ্ড কৰি আকৌ তললৈ লৈ আহিম, ধুনীয়াকৈ মিহিকৈ লৈ আহিম তললৈ। এতিয়া দেখিলা, ইয়াৰ পিছত আমি আকৌ এটা ৰং ল'ম, ইয়াৰ পাতৰ ৰংটো। এইটো দেখিলা, এইটো ল'লোঁ, এইটো আমি ধুনীয়াকৈ এতিয়া তললৈ টানি লৈ আহিম, তাক ব্লেণ্ড কৰি তললৈ টানি লৈ আহিম। টানি লৈ অহাৰ পিছত এতিয়া হোৱাইট কালাৰটো লৈ তাক আমি ব্লেণ্ড কৰি দিম তলটো, মানে ডাঠৰ পৰা পাতল হৈ আহিছে। এতিয়া কিমান ধুনীয়াকৈ ওলাই গ'ল, মিক্স হৈ গৈছে। এটাও ষ্ট্ৰক আমি দেখা নাই, হয় নাই, মিহি হৈ গৈছে। কিন্তু ষ্ট্ৰক দেখি থাকিলে নহ'ব, আমি ৰংটো কৰিলে মিহি স্মুথ দেখিব লাগিব। তোমালোকে সেইটো কথা সদায় মনত ৰাখিবা। যেতিয়া আমি এডোখৰ বহল এৰিয়া কভাৰ কৰি ৰং কৰিম তেতিয়া কেনেকৈ কৰিব লাগে তোমালোকে ভালদৰে চাই লোৱা। এতিয়া যদি আমি এনেকৈ ধৰি এনেকৈ আৰম্ভ কৰোঁ, এতিয়া তোমালোকে চোৱা, এনেকৈ যদি মই কৰোঁ ষ্ট্ৰকবোৰ দেখি গৈছে। আমি কেনেকৈ ধৰিম চোৱা, এনেকৈ ধৰিম, এনেকৈ ধৰি ৰংটো অলপ শুৱাই পিনি কৰিম। তোমালোকে যেনেদৰে ভাল পোৱা তেনেকৈ কৰিব পাৰা, থিয়কৈ পঠালৈকে পোনকৈ। এতিয়া মই কেনেকৈ কৰিম এইটো চোৱা, এনেকৈ ধৰিলোঁ হাতেৰে, ভালকৈ দেখিছা, ধৰি লৈ এতিয়া মই ৰং কৰিম। প্ৰথমে আমি পাতল নীলা ৰংটো ল'লোঁ আৰু পাতল নীলা ৰংটো লৈ এতিয়া ধুনীয়াকৈ স্মুথকৈ ৰংটো কৰিম, পাতলকৈ কৰিম, বেছি ডাঠকৈ নকৰোঁ। কাৰণ কেলৈ, ইয়াক মই পাছত ব্লেণ্ড কৰি দিম। কেতিয়াবা আমাৰ কি হয়, ষ্ট্ৰকবোৰ দেখি যায়। এইভাগে যদি মৰা হয় আমাৰ ষ্ট্ৰকবোৰ দেখি যায়, এইভাগে কৰিলে নহ'ব। এতিয়া মই হোৱাইট কালাৰটো লৈছোঁ আৰু ইয়াক ব্লেণ্ড কৰিবলৈ লৈছোঁ। কাৰণ মই আগত পাতলাকৈ মাৰিছিলোঁ কাৰণে ইয়াক ব্লেণ্ড কৰিবলৈ আমাৰ ভাল হ'ব। এতিয়া ব্লেণ্ড কৰি দিলে আমাৰ আকাশখন দেখিবলৈ বেছি ভাল লাগিব। তোমালোকক এতিয়া এটা পদ্ধতি এইটো দেখালোঁ, আৰু পাছৰটো আমি এতিয়া কি কৰিম, আগত যেনেকৈ মাৰিছিলোঁ, আগত তোমালোকে দেখিছিলা যেনেকৈ মাৰিছিলোঁ, ডাঠৰ পৰা পাতলা কৰি যাম। কিন্তু প্ৰথম ষ্ট্ৰকটো আমি
ডাঠকৈ মাৰিম, নহ'লে ডাঠ নীলাটো মাৰোঁ, তাৰপিছত পাতল নীলা তাক আমি টানি দিম। নীলাটো মিহিকৈ মাৰি লোৱাৰ পাছত আমি এতিয়া হোৱাইট কালাৰটো লৈ তাক আমি ব্লেণ্ড কৰি দিম, মিহি কৰি দিম। আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক মই অইল পেষ্টেলৰ কিছুমান বেছিক নিয়ম শিকাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পাছৰ ভিডিঅ'টোত আপোনালোকে দৃশ্য বস্তুত কেনেদৰে ৰং কৰিব তাৰ বিষয়ে জানিবলৈ পাব। যিসকল ভিউৱাৰ্ছে এই শেষলৈকে মোৰ এই ভিডিঅ'টো চালে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈও মোৰ এই ভিডিঅ'বোৰ আপোনালোকে যেন চাই থাকে তাৰ বাবে অনুৰোধ জনাইছোঁ। যিসকল ভিউৱাৰ্ছে নতুনকৈ মোৰ এই ভিডিঅ'টো আজি চাইছে তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনাইছোঁ আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।